Hey guys, welcome to my channel. মই কংকনাই পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কংকনা শইকীয়ালৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰ বৰ্তমান ভালেই। এতিয়া বাজিছে সময় প্ৰায় 11টা আৰু ভাবিলোঁ আজি ব্লগটো মই ইমানৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। কাৰণ হাঁহিও নাই, হাঁহি থাকিলে মোৰ অকণমান দিগদাৰে হয়। এতিয়া হাঁহিক পিছে আইতাকে জলপান খুৱাই দিবলৈ আৰু মই খোৱালে নেখায়। সেইকাৰণে মই তাক আইতাকৰ ওচৰলৈ পঠিয়াই আনো জলপান দি পেলাই। তো তাইক খুৱাই বৈ আনিব আৰু অকণমান দেৰিকৈ ময়ো তেনেতে কামকেইটা কৰি লওঁ। তেন্তে ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, বেপাৰী এটা আহিছিলে, এখেতে মাছ লৈছে আৰু সৰু সৰু মাছবোৰ যে খাবলৈ বহুত দিনৰ মন গৈ আছিলে। আচলতে কি কথাটো মই কৈছোঁ, কালি ৰাতি মই কৈছিলোঁ যে মোৰ মাছ খাবলৈ কিবা এটা মন গৈ আছে। প্ৰায় 3-4 দিন মানেই হ'ল মাছ নোখোৱা। সেইকাৰণে ভাবিলোঁ বোলো মাছ খাম। তেখেতক কালি কৈছিলোঁ ৰাতি যে মোৰ মাছ খাবলৈ মন গৈ আছে আৰু ভাগ্যক্ৰমে আজি ৰাতিপুৱা বেপাৰী এটা আহিলে আৰু এতিয়া মাছ ল'লে। সৰু সৰু মাছ কি বুলি কয়, মোৱা মাছ নিচিনা, বেছি লোৱা নাই, অকণমান লৈছে, মাছ কমকৈ লৈছে। আমি যিহেতু 3জন মানুহ, আচলতে ভাবিছোঁ 3জনেই মানুহ, কিন্তু আজি মা পাপাক আমাৰ ঘৰতে ভাত খাবলৈ কওঁ নেকি ভাবিছোঁ। সেইটো চলতে আপোনালোকেও দেখিব। তো চাই লওঁ কি কৰোঁ। আৰু এতিয়া মাছকেইটা মই ল'লে যেতিয়া বাছি লওঁগৈ, ব'লক। তো সেয়া মই মাছ বাচিলোঁ। ইমান ভালদৰে বাচিব নাজানো, সেইকাৰণে কেনেকুৱা কি হৈছিলোঁ গমেই নাপাওঁ। মুঠতে বাচিলোঁ আৰু আজি বনাম মাছ তৰৈৰ লগত। তো আপোনালোকে চাব মই কিদৰে বনাওঁ। ফ্ৰেণ্ডছ, মই এয়া বনাই আছোঁ, আপোনালোকে দেখিছে। হোৱাগৈ নাই, সেইটো কাৰণে অকণমান ভাবিছোঁ ৰৈ লওঁ। গৰম উঠি গৈছে পূৰা, ৰোৱাই নাই মই মাছকেইটা বাছি লগালগ বনাইছোঁ, কাৰণ ৰ'দটো বেছিকৈ হৈ আহি আছে। তো বেছিকৈ গৰম উঠি যায় আৰু মা পাপা আজি আমাৰ ঘৰতে ভাত খাব, সেইকাৰণে অকণমান ভালকৈ বনাবলগীয়া হৈছে। এনেইতো আৰু মই ধৰক চিম্পুলকৈ কিবা এটা বনাই খাওঁ, আমি দুজনে খোৱাহে সদায় আৰু সিমানো চিম্পুল নাখাওঁ বাৰু, তথাপিতো খাওঁ আৰু ভালদৰে। কিন্তু আজি অকণ বেলেগকৈ বনাবলগীয়া হৈছে, যিহেতু পাপাৰ নিমখ কম খায়, মানে সেইবোৰত চকু দিবলগীয়া হৈছে। কমকৈ নিমখ খায় আৰু আমি অকণমান নিমখ বেছিকৈ খাওঁ, সেইকাৰণে দিগদাৰ। আমাৰ ঘৰত এনেদৰে পাপাহঁতে প্ৰায় ভাত খায়ে থাকে বাৰু মাজে সময়ে, কিন্তু মই আপোনালোকক দেখুৱাবলৈহে নহয়। আজি বাৰু যদি পাৰোঁ চেষ্টা কৰিম দেখাবলৈ। তো হাঁহিক চাওক কি কৰি আছে, মৰ্টনটো দি দে আকৌ তাইক। এয়া মাহীয়েক আছে আৰু ওচৰৰ এজনী বায়েক আছে, তাইক আপোনালোকে হয়তো দেখিছে, যিকোনো ভিডিঅ'তে তাই থাকে বাৰু কেতিয়াবা কেতিয়াবা। আৰু এইফালে হাঁহি আমাৰ থিয় ডঙা দিছে, দেখিছেনে? এনেদৰে বিচনা ইয়াত এতিয়া ৰৈ পেলাই এনেকৈ থাকে। আৰু এটা কথা ইণ্টাৰেষ্টিং, তাই
দাঁত এটাও মানে গজু গজু হৈছে চাওক নধৰাকৈ ৰৈ আছে কেনেদৰে চাওক ডাঙৰ হৈছে দেহা পৰিবা ধৰি লোৱা দেহা পৰিবা তো ফ্ৰেণ্ডছ মোৰ বনোৱা প্ৰায় হৈছেগৈ আৰু লাহে ধীৰে বনাই আছোঁ বৰ বেছি দেখুৱাই থকা নাই ইমান চিম্পল কিবা এটা বনাইছোঁ কিনো দেখুৱাই থাকিম সেইকাৰণে দেখুওৱা নাই বাৰু এতিয়া এটা কথা হ'ল মাক মাতিছিলোঁ পাপাক মাতিছিলোঁ ভাত খাবলৈ আজি আমাৰ ঘৰতে কৈছিলোঁ বুলি আপোনালোকক কৈছিলোঁ কিন্তু এটা কথা হ'ল যে মায়ে পাহৰি থাকিলে আজি যে বৃহস্পতিবাৰ আচলতে মায়ে বৃহস্পতিবাৰে মাছ নাখায় সেইকাৰণে এতিয়া মোক আহিলে ক'লেহি বোলে মই পাহৰি গৈছিলোঁ বৃহস্পতিবাৰ বুলি তো বৃহস্পতিবাৰ আৰু সোমবাৰে মায়ে মাছ নাখায় সেই কথাতে অকণ প্ৰব্লেম হৈ গ'ল ময়ো পাহৰিলোঁ মায়েও পাহৰিলে কাম বুলি কৰিলে এতিয়া অকল পাপাহে খাব তো সেয়ে আপোনালোকে কথাটো কৈ দিছোঁ আৰু এটা ইণ্টাৰেষ্টিং কেছ কি জানেনে কথা এটা হ'ল কি হাঁহিয়ে দুখ পালে এই কপালখনৰ এইখিনিতে এইখিনিতে ডাঙৰ দেখুৱাইছোঁ এইটো চাওকচোন ধৰিব পাৰিছেনে নাজানো এইটো অকণ ফুলি থকা নিচিনা লাগিছে ক'ত দুখ পালে কি কথা মই নাজানো মাৰ লগত আছিলগৈ তাত কিন্তু মায়ে কৈছে তাই ক'তো দুখ পোৱা নাই আৰু ইয়াত আহিও ক'তো দুখ পোৱা নাই কিন্তু কপালখন এনেকুৱা ধৰণে এটা উখৰি বনাই গোটেই মানে টমুনা বুলি যিটো কয় দুখ চুখ পালে আমি ক'ৰবাত খুন্দা মাৰিলে যে বনি যায় টমুনা তেনেকুৱা ধৰণে টেমুনা এটা বান্ধি আছে কপালত চিন্তা হৈ গৈছে কি হ'ল কি নহ'ল বোলো আপোনালোকৰ কথাটো কওঁ আৰু আজিকালি এনেকুৱা হৈ গৈছে যে আপোনালোকক নক'লে একো কথা ভালেই নালাগে আপোনালোক সকলোৱে মোৰ এটা নিজৰ পৰিয়ালৰ নিচিনাই হৈ পৰিছে গতিকে চব কথা শ্বেয়াৰ কৰিবলৈ পালে ভাল লাগে আৰু সেই কথাটো কৈছোঁ যদিও মোৰ এটা চিন্তা হৈ গৈছে আচলতে কোনেও গম নাপায় মায়ে কৈছে মোৰ লগত তাই খেলি আছিলে সেইকাৰণে মোকতো মোৰ লগত থাকোঁতে ক'তো দুখ পোৱা নাই বুলি কৈছে কিন্তু এতিয়া ঘৰত আহিও ক'তো দুখ পোৱা আমি দেখা নাই এতিয়া কেনেদৰে কি হৈছে নাজানো আৰু চিন্তাই হৈছে বাপেকলৈ ফোন কৰিম বুলি ভাবিছোঁ কিন্তু দেউতাকে ফোনটো নুঠালে ব্যস্ত হৈ আছে কামত সেইকাৰণে এতিয়া মই কি কৰোঁ ভাবি আছোঁ কিন্তু মই এনেকৈ পিটিকি মেলিও চাইছোঁ তাৰ নহয় বস্তুটো কিন্তু তাই কান্দা নাই পিটিকিলত জানো কি হৈছে যে মানুহ ক'ত দুখ পালা ক'ত পালা দুখ ক'ত পালানো হাই কৈ দিয়া না বহুত দিন পোৱা নাই হাই কোৱা হাই আজি আমাৰ হাঁহিৰ খেল চাওক কেমেৰা মানে ইফাল সিফাল কৰি দিছে বৰ দুষ্ট ছোৱালী কি কৰিছা আৰু তাই দাঁত গজিব হৈছে আচলতে দাঁত দুটা এনেকৈ ওপৰত থুটিয়াই আছে গজিব চাগে এইখিনিতে মোৰ মনটো ভাল লাগিছে ভাবি আছোঁ কেতিয়া গজিব দাঁত ফাইনেলি তাই 10 month হৈ আছে আৰু চলি আছে মানে এতিয়া দাঁতটো দেখি মনটো ভাল লাগিছে মোৰ চিন্তা হৈ আছিলে আজি ভাবিছিলোঁ মই ডক্টৰলৈ ফোন কৰিম কেলেনো দাঁত গজা নাই বোলো সুধিম তেনেকুৱাতে মাহীয়েকে দেখিলে বোলো দাঁত দেখোন এনেকুৱা ওলাই আছে তো মনটো ভাল লাগি আছে আৰু এটা কথা তাই কোমল বস্তু একোৱেই মুখত নলয় যিবোৰ টান বস্তু হয় তাৰমানে যিবোৰ তাই নল'বলগীয়া বস্তু সেইবোৰ লৈ পেলাই খেলে সেইটো এটা ডাঙৰ কথা হৈছে এইটো এতিয়া মোৰ ঘড়ীটো লৈ পেলাই এয়া পূৰা দেখিছেনে এতিয়া যদি এইটো মই বাই চান্স লৈ ল'বলৈ হয় কান্দি মানে তাই আৰু কি কৰিব মই আপোনালোকক ক'বই নালাগে এয়া তো ফ্ৰেণ্ডছ মোৰ অৱস্থাটো দেখিছেনে বাৰু কেনেকুৱা হৈ আছে আৰু এতিয়া প্ৰায় সন্ধিয়া লাগিবৰ হ'লগৈ আৰু মই অথনি যে তাৰমানে কৈছিলোঁ হাঁহি কথাটো তাই দুখ পাইছিলে এনেকুৱা জেগাত দেখুৱাইছিলোঁ আপোনালোকক তাৰ পাছত মানে মই আপোনালোকক যেতিয়া কৈছোঁ তাৰ প্ৰায় 1.5 ঘণ্টামানৰ পিছত তাই খুব আমনি কৰিছে কান্দিছে তাৰমানে খুৱাইছোঁ খোৱা নাই খুবেই আমনি কৰিছে নাজানো কিয় আমিতো ধৰিবও নোৱাৰোঁ এতিয়া কথা ক'ব পৰাও হোৱা নাই যিহেতু বুজা নাই আমি কিহৰ কাৰণেনো কান্দিছে এতিয়াও ধৰিব পৰা নাই এতিয়া মানে আমনি কৰি আছে সেইকাৰণে আইতাকে লৈ গৈছেগৈ আৰু মই ভাবিছোঁ আপোনালোকক কথাটো মই জনাওঁ চাহ তাহ খোৱা একো হোৱাই নাই এতিয়া সন্ধিয়া লাগিলগৈ আৰু তেতিয়াই যি ভাত পানী খালোঁ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এতিয়া বহিছোঁহি অকণমান ভাগৰ লাগি গৈছেগৈ জানেনে আৰু মোৰ অৱস্থাটো একেবাৰে শোচনীয় হৈ গৈছেগৈ যিটো ৰূপত মানে মই কেমেৰা লৈছোঁ উপায় নাই
আচলতে কি জানে অকলশৰীয়া মানুহৰ মানে সন্তান বুলিয়ে কৈছোঁ ডাঙৰ কৰিবলৈ বহুত দিগদাৰ সকলো কাম অকলেই কৰিব লাগে মায়েতো কেতিয়াবা কোনোবা এটা সময়তে নিয়ে বাকীবোৰ সময়তো মই ধৰক নিজেই তাৰমানে চম্ভালিবলগীয়া হয় এই কথাখিনিত মোৰ বহুত অসুবিধা হয় তাৰ জন্মনৰ পৰাই মই এইটো প্ৰব্লেমতে আছোঁ তাৰমানে সব কাম অকলেই কৰিব লাগে ভাত বনোৱা কিবা বনোৱা চাহ বনোৱা ঘৰৰ কাম কৰা এই সকলোখিনি কাম নিজেই কৰিব লাগে এফালে তাইক চোৱা এফালে কাম কৰা হাজবেণ্ডটো ঘৰত নাথাকে ডেইলি তাৰমানে দিনটোলৈ ওলাই যায় সন্ধিয়া লগা আহি পায়হি বা কেতিয়াবাতো ৰাতিও হয় নিজৰ বিজনেছ যিহেতু নিজেই চম্ভালিবলগীয়া হয় বেছি সময় দিবলগীয়া হয় সেইকাৰণে নোৱাৰে গৈ ইমানকৈ ঘৰত টাইম দিব তাৰ কাৰণে আমাৰ মাজত বহুত সঁচাকৈ তাৰমানে কেতিয়াবা কাজিয়াও লাগে জানেনে ইমান তাৰমানে মোৰ বিৰক্ত হৈ পৰোঁ কেতিয়াবা মই নোৱাৰোঁগৈ আৰু আপোনালোকেতো জানেই নিশ্চয় যিসকলে মা হয় ল'ৰা ছোৱালী ডাঙৰ কৰাটো কিমান টান কাম এতিয়া মানে তাই ডাঙৰ যিমানেই হৈ গৈছে সিমানেই মোৰ কষ্টটো বাঢ়িব ধৰিছে এক মিনিট শান্তিত নাথাকে আৰু ক'ত দুখ পায় কি কৰে একো গম নাপাওঁ তাইক আজিলৈকৈ মই তলত চুঁচৰিবলৈ দিয়া নাই যিমান দিন হ'লেও মই বিচনাতে ৰাখোঁ নাইবা তাইক কাঠৰ এখন বিচনা বনাই দিয়া হৈছে সেইখনতে উঠাই থওঁ আৰু সেইবোৰতো চিন্তাকৈ অকল মোৰ গুচাতে থাকিবলৈ লাগে সেইটোৱে চবতকৈ ডাঙৰ কথা হৈছে প্ৰব্লেমত পৰিছোঁ এতিয়া ভাবিছোঁ চাহ একাপ খাম তাৰ পৰা কি পাৰোঁ কি নাপাৰোঁ মই আপোনালোকক দেখাম মই একদম সঁচাকৈ আজি গাটো ভাল লগা নাই তাৰমানে তৎক্ষণতে গাটো বেয়া লাগি গ'ল মানে ইমানেই মানে মই বিজি হৈ যাবলগীয়া হ'ল তাৰ লগত সেইবাবে আৰু অপাৰেশ্যন কৰা মানুহ যিহেতু ইমান কাম বন কৰিবও নোৱাৰোঁ পানী দুনি পুটুককৈ দাঙিব নোৱাৰোঁ বা যিকোনো কাম পটককৈ কৰিব নোৱাৰোঁ মানে ভয় লাগে ন শৰীৰটোলৈ কিবা এটা কৰি দিম ঘপককৈ কিবা এটা হ'ব এনেকুৱা ধৰণৰ টেনশ্যনবোৰ থাকে সেইকাৰণে বহুত সাৱধানেৰে চলিবলগীয়া হয় সেইবাবে সেইবোৰে আৰু কথা কিনো ক'ম সেয়াই গতিকে মই এতিয়া চাহ একাপ বা কিবা অকণ খাই ল'ম খাই বৈহে কি কৰোঁ কি নকৰোঁ পাৰিলে দেখাম নোৱাৰিলে মই কাইলৈহে আকৌ ভিডিঅ' শ্বুট কৰিম ব্লগটো ইমানতে সামৰি নিদিওঁ কাইলৈ কি পাৰোঁ কি নাপাৰোঁ দেখুৱাম যদি আজি বাই চান্স সামৰি দিওঁ তেতিয়া বেলেগ কথা আৰু যদি মই আজি ভিডিঅ' কৰিব নোৱাৰোঁ তেতিয়া আকৌ কাইলৈ কৰি পেলাই আপোনালোকক অলপ দেখাই দিম তো বেয়া নাপাব মই কি পাৰোঁ কি নাপাৰোঁ দেখাই যাম আৰু এটা শেষত কথা কৈ থওঁ শেষ নহয় আচলতে মই এতিয়া মানে অকণমান চাহ তাহ খাওঁগৈতো সেইকাৰণে কথাটো কৈ থওঁ আৰু যদি মোৰ ভিডিঅ'টো চাই সঁচাকৈ ভাল পাই আছে ইমানলৈকে তেন্তে ভিডিঅ'টো মোক লাইক কৰি দিব আৰু আপোনালোক যদি কোনোবা মোৰ চেনেলটো তেতিয়া নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন এই গাইজ আজি এটা নেক্সট ডে মই কালি কণ্টিনিউ নকৰিলোঁগৈ আৰু বহুত ভাগৰ লাগিলে তো ভাতটো বহুত সোনকালে বনাই দিলোঁ খালি প্ৰায় 8টামানেই বাজিল বনাবলৈ ল'লোঁ তাৰ পৰা প্ৰায় 9টামানত 9:30মানত আমি শুয়ে দিলোঁ যিহেতু মোৰ খুব টোপনি ক্ষতি হৈছে হাঁহিৰ কাৰণে তাই বহুত সোনকালে উঠি যায় দিগদাৰ হয় দেখিছেনে মোৰ চকু এইবোৰ কেনেকুৱা ধৰণৰ ক'লা হৈ গৈছে আৰু এতিয়াও এজনী উৎপাত কৰি আছে ওচৰৰ বায়েকজনী আহিছে তাই লৈ আছে তাৰ পৰা কি ক'ম আজি ৰাতিপুৱাৰ পৰা ভাবিলোঁ বোলো ব্লগটো সোনকালে ৰাতিপুৱাতে ষ্টাৰ্ট কৰি দিম কিন্তু কি হ'ল পূৰা বৰষুণ দবাপিটা এনেকুৱাই বৰ বেছি বৰষুণ মানে কোনো ধৰণৰ মানে মই নোৱাৰিলোঁগৈ আৰু বহুত চেষ্টা কৰিলোঁ কিন্তু কি ক'ম মাত চাত একো নুশুনি কেনেকৈনো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সেইকাৰণে আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো আপোনালোকে বাৰু কি কৰি আছে এতিয়া মোক কমেণ্ট কৰি জনাবচোন আৰু মই আজি ভাত পানী সকলোখিনি বনাই ৰেডি হ'লোঁ তাৰমানে সোনকালতে মই বনাই দিলোঁ গাটো ধুই আহি মই ৰৈ নাথাকিলোঁ আৰু লগালগ ভাত বনাই দিলোঁ কাৰণ হাঁহি শুই আছিলে তেতিয়া মই ভাত পানী বনাই গা পা ধুলোঁ আৰু মানে কি হয় তাই উঠিলে মই ভাত পানী বনাব নোৱাৰোঁ আৰু দেউতাকটো সময়ত খাবলৈ আহে সেইকাৰণে দিগদাৰ হয় তো বনাই মেলি আজৰি হৈ ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আজিৰ ব্লগ বুলি নকওঁ দেই এইটো কালিৰ পৰা হৈ থকা ব্লগ আচলতে মই সমাপ্ত কৰা নাই কণ্টিনিউ কৰিছোঁ এতিয়া বৰ্তমান আৰু আজি স্পেচিয়েল একো বনোৱা নাই ভাত দালি আৰু জাতিলাও অকণমান আছিলে সেইকণকৈ বনালোঁ বিশেষ একো নাই সেইকাৰণে একো দেখাবলৈও নহ'ল আৰু বৰষুণৰ পৰাও নেদেখালোঁ তো চাই থাকক ভিডিঅ'টো এয়া আজি আমাৰ ৰাতিপুৱাৰ পৰিৱেশ এয়া পূৰা বৰষুণ এয়া এনেকৈ পৰি আছে
অৱশ্যে ভাল লাগিছে আজি বৰষুণ দি আছে কাৰণ এইকেইদিন খুব ৰ'দ দিছিলে আৰু গৰমটো বেছি পৰিছিলে আচলতে গৰমটো বেছি পৰিলে হাঁহিয়ে কষ্ট পায় সেইকাৰণে আৰু এতিয়া পূৰা এয়া বৰষুণ দিছে বহুতখিনি কাপোৰ ধুই থোৱা আছে সেইখিনি মেলি লওঁগৈ নহ'লে বহুত দেৰি হৈ যাব বৰষুণ দি থকাৰ বাবে মেলিব পৰা নাই এতিয়া বৰষুণটো অলপ কমিছে চ' মেলি লওঁগৈ আচলতে কি জানে অকণো লাজ নকৰাকৈ মই ভিডিঅ' কৰিবলৈ বেয়া নাপাওঁ কাৰণ যোন মানুহ যেনেধৰণে থাকে তেনেধৰণে দেখুৱাই ভাল বৰ বেছি দেখুৱাবলৈ গ'লে বিপদ হয় আৰু সেইকাৰণে মোক আপোনালোকে কোনো ধৰণৰ বেয়া কমেণ্ট নকৰিব কাপোৰকেইটা মেলি লওঁ পুটুককৈ আহি মা ওলালেহি টাউনলৈ যায় বোলে আমাৰ ঘৰত সোমাই গৈছে আৰু হাঁহি এয়া কোচা গুঠি লৈ দিছে হাঁহি চাই দিয়া হাই কৈ দিয়া তাত ফূৰ্তিতে তত নাই আৰু এফালে এখেত ওলাই আছে এখেতৰ লগতে যাব আচলতে টাউন সেইকাৰণে দেখুৱাই দিছোঁ আৰু সেয়া গৈছেগৈ ত' ফ্ৰেণ্ডছ ভাত পানী খাই আজৰি হ'লোঁ আৰু ভাবিছোঁ আজি ব্লগটো ইমানতে সমাপ্ত কৰোঁ কাৰণ বহুত বেছি দেখুৱাই থাকিলেগৈ ব্লগটো বহুত বেছি দীঘল হৈ যাবগৈ আৰু এটা নেক্সট ভিডিঅ' মই আৰম্ভ কৰিমেই সেইকাৰণে ভাবিছোঁ এতিয়া বৰ্তমান সময়ত ব্লগটো মই সমাপ্ত কৰি দিওঁ হাঁহিও আমনি কৰি আছে সেইকাৰণে বৰ বিশেষ একো আজি ব্লগত মই দেখাব নোৱাৰিলোঁ তাৰ কাৰণে মই দুখিত আৰু মই আপোনালোকক যে কৈছিলোঁ এইটো এন্ধাৰো গৈছে মই আপোনালোকক যে কৈছিলোঁ মই লিখা গল্প এনেকুৱা দিম বুলি ৰ'বা দে ৰ'বা তাইক লৈ লওঁ ৰ'ব এইজনী মই কৈছিলোঁ যে আপোনালোকক তেনেধৰণে মই লিখা গল্প আপোনালোকলৈ আগবঢ়াম বুলি ভাবি আছোঁ মই প্ৰিপেৰেশ্যনটো কৰি আছোঁ কিন্তু মই দিম বাৰু চেষ্টাটো চলাই আছোঁ আৰু অতি সোনকালে আপোনালোকলৈ আহি আছে নতুন নতুন কিছুমান ভিডিঅ' অৰ্থাৎ তাৰমানে গল্প যিবোৰ আপোনালোকে হয়তো ভাল পাব বুলি মই ভাবোঁ চ' আজিলৈ ইমানতে সামৰোঁ আৰু মই কংকনাই পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আকৌ আহিম এটা নতুন ভিডিঅ' আৰু নতুন সময় নতুন সোৱাদেৰে তেন্তে আজিলৈ বাই বাই